সো ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা দুটা বা তিনিটা এপ্লিকেশ্যন লৈছোঁ সেই তিনিটা এপ্লিকেশ্যন যদি আপোনালোক মোবাইলত ইউজ কৰে বা ডাউনলোড কৰে সেই তিনিটা এপ্লিকেশ্যন আপোনাৰ মোবাইলটো কৰিব লাগিব এণ্ড্ৰইডৰ পৰা মানে আইফোনৰ দৰে যদি আপোনালোকে আইফোনৰ দৰে চলাবলৈ মন আছে এণ্ড্ৰইড মোবাইলটো তেনেহ'লে মোৰ ভিডিঅ'টো নিশ্চয় চাওক লাষ্টলৈকে চাওক যদি মাজতে স্কিপ কৰি দিয়ে তেনেহ'লে ভিডিঅ'টো বুজি নাপাব আহক আমি মোবাইল স্ক্ৰীনলৈ সোমাই যাওঁ তাৰ কিছু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কিনাৰত দেখিব আইকন বেল টিপি দিব বা অল টিপি দিব তাৰপিছত মোৰ যেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ মাজত তেনেহ'লে ভিডিঅ'টো আপোনাৰ নটিফিকেশ্যন আহিব নটিফিকেশ্যন চাব নতুন ভিডিঅ' দিলে আহক এতিয়া ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম সিম্পল আপোনালোক যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই আইফোন লঞ্চাৰ বুলি চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পিছত দেখিব যোনটো ফাৰ্ষ্ট আহি গৈছে ফোন 11 ষ্টাইল লঞ্চাৰ iOS 13 তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তাত দেখিব যেন ইনষ্টল কৰি ল'ব মই ডাউনলোড কৰি থৈছোঁ কাৰণে আনষ্টল এণ্ড অপেন দোকান দিছোঁ আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত অপেন কৰি দিব চিম্পল মই অপেন কৰি দিছোঁ চাওক অপেন কৰিছে এইবোৰ দেখিব ইয়াত ওলাই যাব ছেটিং কাম কমপ্লিট আইফোনৰ দৰে লাগিছে ষ্টেটাছ বাৰু আপোনাৰ গোটেই কমপ্লিট আইফোনে প্লাছ কাম কৰিব সকলো কাম কৰিব কোনো প্ৰব্লেম নাই সকলো কাম কৰিব এতিয়া আপোনাৰ আইফোন হৈ গৈছে আৰু কিছুমান আছে আপোনাৰ লক স্ক্ৰীনটো আইফোনৰ দৰে কৰিব লাগিব তাৰ কাৰণে যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই চিম্পল তাত লিখিব আইফোন লক স্ক্ৰীন লিখাৰ পিছত যোনটো ফাৰ্ষ্ট লিংকত আহি যাব লক স্ক্ৰীন তাত টিপি দিয়াৰ লগে লগে ইনষ্টল কৰি ল'ব অপেন কৰি দিব অপেন কৰাৰ পিছত আপোনালোকে কৰিব নালাগে জাষ্ট চিম্পল ছেটিংছ গেট পাৰ্মিশ্যন কেইটামান দি দিব লাগিব পাৰ্মিশ্যন দি দিব লক স্ক্ৰীন মিউজিক কণ্ট্ৰলাৰ লক স্ক্ৰীন চিম্পল বেক আহিব বেক হোৱাৰ পিছত আকৌ দেখিব গেট পাৰ্মিশ্যন আকৌ এলাউ কৰিব যোনটো ফাৰ্ষ্ট পাৰ্মিশ্যন দিছিলে তাত আকৌ টিপি পেলাই এলাউ কৰিব আকৌ ছেকেণ্ড টিপছটো হৈছে সেইটো এলাউ কৰি দিব এলাউ কৰাৰ পিছত বেক আহি যাব বেক অহাৰ পিছত আপোনালোকে একো কৰিব নালাগে জাষ্ট তাত বেক কৰিব আকৌ এবাৰ অপেন কৰাৰ পিছত দেখিব এনেবল লক স্ক্ৰীন এইটো লক স্ক্ৰীন দি দিব তাৰপিছত ডিজিবল স্ক্ৰীন চিষ্টেম লকটো আপোনালোকে নন কৰি দিব বা একেবাৰে কাটি দিব যোনটো চিষ্টেম লক আছিলে চিম্পল পাছকোড এইটো ইয়াত লক দিব পাৰিব লক দিয়াৰ কাৰণে ইয়াত চিম্পল পাছপোৰ্ট মাৰি দিব পাছপোৰ্ট মাৰি পেলাই নিজৰ মন পচন্দ মাৰি দিব লক স্ক্ৰীনৰ কাৰণে এইটো মোৰ হৈ গৈছে কিছুমান এড আহিব এটা এড আহিব জাষ্ট 30 ছেকেণ্ডৰ নহয় 40 ছেকেণ্ডৰ চাব বিন্দাছ চেঞ্জ চিম্পল পাছকোড এইবোৰ বহুত কিবা আছে ইয়াত আপোনালোকে থিম এক্সও দিব পাৰে এইটোও দিব পাৰে চেঞ্জ ৱেলপেপাৰ আছে ৱেলপেপাৰ চেঞ্জ কৰি ল'ব পাৰিব ইয়াত যিকোনো ৱেলপেপাৰ ভেৰিয়েশ্যন দিব আনলক চাউণ্ড দিব চববোৰ যি দি আছে আৰু যদি আৰু কিবা কৰিব বিচাৰিছে এইটো অলৱেজ টিপি দিব অলৱেজ টিপাৰ লগে লগে আপোনালোকৰ ওপৰত চাওক তলত চাওক কমপ্লিট যেন এটা আইফোন চলাই আছে আকৌ লক স্ক্ৰীনটো দেখুৱাইছোঁ লক কৰিবৰ কাৰণে মই লক কৰি দিছোঁ এইখন স্ক্ৰীন দিছে কমপ্লিট লক স্ক্ৰীনৰ নিচিনা হৈ গৈছে ছেভ কৰিব পলে তাৰপিছত আপোনাৰ লকটো দি খুলি ল'ব দেখিছে নিশ্চয় কমপ্লিট লক হৈ গৈছে লক স্ক্ৰীনৰ নিচিনা একদম বিন্দাছ আইফোন লক স্ক্ৰীনৰ নিচিনা হৈ গৈছে আৰু কিছুমান ছেটিংছ আছে সেই এপছকেইটা আপোনালোকে আইফোন ফোন মাৰি দিব আইফোন মিউজিক মাৰি দিব আইফোন কেমেৰা মাৰি দিব প্লে ষ্ট'ৰত সেইকেইটা এপ্লিকেশ্যন আপোনালোকে যদি ইউজ কৰে তেনেহ'লে দেখিব যেন আপোনাৰ কমপ্লিট মোবাইলটো আইফোনৰ নিচিনা হৈ গৈছে চ' মই আজিলৈ আহিছোঁ মই সকলো এপ্লিকেশ্যনৰ লিংক ডিছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব এতিয়া ভিডিঅ'টো মই সামৰি মাৰিছোঁ আৰু এনেকুৱা ভিডিঅ'লৈ ছেকেণ্ড টাইম আহি আছোঁ থেংক ইউ ৱাচিং দ্য ভিডিঅ' লাইক কৰক ছাবস্ক্ৰাইব কৰক চেনেল আৰু শ্বেয়াৰ কৰি দিব